মৌনতা আৰু মোৰ যেন গভীৰ সম্পৰ্ক, কিয়নো মই প্ৰায়ে তাৰ লগতে থাকোঁ। প্ৰায়ে মই তাকে তোৰ কথা সুধি থাকোঁ, আকৌ মৌন হৈ পৰোঁ। সুধিব মন যায় বহুত কথা, কিন্তু উত্তৰৰ অভাৱত যেন প্ৰশ্নবোৰ বুকুতেই থাকি যায়। আমনি পোৱা হ'লোঁ এই মৌনতাৰ পৰা। আজৰি বিচাৰে হৃদয়ে তোমাৰ কোলা। যেন ফাগুনৰ বতাহৰ আৰে আৰে এক ৰঙীন সন্ধিয়াৰ মাজত তুমি আৰু মই উমলি আছোঁ ক'ৰবাত। এয়াতো সপোন এতিয়া, এয়া যেন সপোনেই আশা মাথো দি থকৰ। পূৰ্ণ জোনাকৰে নিশাত যেন মিলন হ'ব আমাৰ প্ৰেমৰ। কিজানি ভগৱানেও লিখিছে তেনেকৈ। ভাবিয়ে নাপাওঁ এয়া প্ৰেম নেকি। যদি হয় প্ৰেম, তোমাক আকৌ জনাম কেনেকৈ। মোৰ স্মৃতিৰ কোঠালিত তুমিয়ে নায়িকা, মোৰ প্ৰতিটো পৰশৰ তুমিয়ে মেনকা। মই যদি পুখুৰী, তুমি তাৰে ওপৰৰ মেটেকা। এনেকৈয়ে জনামনে বাৰু তোমাক? তুমিতো চাগে শুনিয়ে হাঁহিবা। তোমাক ওচৰত পালেচোন মোৰ মাতেই নোলায়। ইমানখিনি তোমাক ক'মনো কেনেকৈ। প্ৰেম কৰিছোঁ হয়, কিন্তু তোমাক অনুভৱ কৰাম কেনেকৈ। উজাগৰি নিশা তোমাক ভাবি পাৰ কৰা প্ৰেমিক মই। নিশাৰ প্ৰতিটো সপোনতে তোমালৈ বাট চাই থকা পাগল মই। ইমানখিনি কথা তোমাক জনাম কেনেকৈ। ৰৈ আছোঁ এতিয়াও তোমালৈ, চিৰদিনে থাকিম ৰৈ।